Hi there, welcome back to BigyaJyoti. বন্ধুবৰ সাৱধান হওক আৰু সচেতন হওক আমাৰ ৰংমনৰ দৰে আপোনালোকৰ শিশুটিৰো হ'ব পাৰে এই কোকচাকি ভাইৰাছৰ সংক্ৰমণ বন্ধুবৰ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক দুটা বিশেষ ঘৰুৱা আৰু সহজ পদ্ধতি দিব খুজিছোঁ যি দুটা পদ্ধতি প্ৰয়োগ কৰি আপোনালোকে সংক্ৰমিত হোৱা শিশুটি কিছু পৰিমাণে আৰোগ্য লাভ কৰাত সহায় কৰিব পাৰে হঠাতে খেলা ধূলা কৰি ভাল পোৱা ল'ৰাটোৰ সিদিনা প্লে স্কুলৰ পৰা অহাৰ পাছত দেখিলোঁ যে কিছু পৰিমাণে তাৰ জ্বৰ হৈছে ৰাতিলৈ ক্ৰমে জ্বৰ অলপ বেছি হ'ল তেনেকৈ দ্বিতীয় দিনাখনো তাৰ জ্বৰ উঠিল তেনেকৈ দুদিন জ্বৰ উঠাৰ পাছত তৃতীয় দিনা আমি দেখিলোঁ যে তাৰ হাতৰ কিলাকুটিত ৰঙা ৰঙাকৈ জলঙা বান্ধি কিছু ফুহা উঠিছে তাৰ পাছত দেখিলোঁ তাৰ কাখলতি টিকা ইত্যাদিটো ফুহা উঠিছে তাৰ পাছত দেখিলোঁ যে তাৰ ভৰিৰ তলুৱা আৰু এই থুতুৰিটো কিছু ৰঙা ৰঙা জলঙা বান্ধি ফুহা উঠিছে আপোনালোকৰ দৰে প্ৰথমতে আমিও ভাবিছিলোঁ যে এয়া সম্ভৱতঃ বসন্ত ৰোগ কিন্তু তাৰ লক্ষণবিলাক মন কৰি আৰু কিছু পৰিমাণে ইণ্টাৰনেটত অধ্যয়ন কৰি গম পালোঁ যে এয়া সম্ভৱতঃ বসন্ত ৰোগ নহয় এয়া আন এটা ভাইৰাছৰ সংক্ৰমণ হ'ব পাৰে আৰু সেই ভাইৰাছটোৰ নাম হ'ল কোকচাকি ভাইৰাছ আৰু এই কোকচাকি ভাইৰাছে সৃষ্টি কৰা ৰোগটোৰ নাম হ'ল হেণ্ড ফুট এণ্ড মাউথ ডিজিজ তাৰ পাছত আমি ডক্টৰ সঞ্জীৱ বৰগোহাঁইৰ ওচৰত ৰংমনক চেকআপ কৰোৱা আমি নিশ্চিত হ'লোঁ যে এয়া কোকচাকি ভাইৰাছৰে সংক্ৰমণ হ'ব পাৰে আৰু এই ৰোগটোৰ নামেই হ'ল হেণ্ড ফুট এণ্ড মাউথ ডিজিজ কিন্তু কথা হ'ল ৰংমনৰ দৰে 5 বছৰৰ তলৰ শিশুসকলক বিশেষভাৱে সংক্ৰমণ কৰা কি এই কোকচাকি ভাইৰাছ এই বিষয়টো লৈয়ে আজি বিজ্ঞাজ্যোতি ভিডিঅ' সো মাই ডিয়াৰ ফ্ৰেণ্ডছ হোৱাটছ দ্য ভিডিঅ' টিল এই কোকচাকি হ'ল এণ্টেৰো ভাইৰাছ প্ৰজাতিৰ এক বিশেষ ধৰণৰ ভাইৰাছ আৰু এই কোকচাকি আমাৰ খাদ্যনলী অৰ্থাৎ ডাইজেষ্টিভ ছিষ্টেমত বিশেষভাৱে আশ্ৰয় লৈ আমাক আক্ৰমণ কৰাৰ চেষ্টা কৰে কোকচাকিৰ বহুকেইটা প্ৰকাৰ আছে যদিও তাৰে ভিতৰত অন্যতম হ'ল কোকচাকি S16 আৰু এই কোকচাকি S16এ বিশেষভাৱে শিশুসকলক আক্ৰমণ কৰে এই কোকচাকি ভাইৰাছে আক্ৰমণ কৰাৰ পাছত শিশুটিৰ দুদিনমানলৈ জ্বৰ হোৱা দেখা যায় তাৰ পাছত এই কিলাকুটি কাখলতি বা হাতৰ তলুৱা টিকা ভৰি তলুৱা ভৰি বা এই থুতুৰি এইবিলাকত ৰঙা ৰঙা জলঙা বান্ধি কিছু ফুহা হোৱা দেখা যায় আৰু সেই ফুহাবিলাক পাছলৈ মুখ গহ্বৰৰ ভিতৰলৈকে ব্যাপ্ত হৈ পৰে আৰু মুখ গহ্বৰৰ ভিতৰত যেতিয়া সেই ফুহাবিলাক ব্যাপ্ত হৈ পৰে তেতিয়া শিশুটিয়ে যথেষ্ট কষ্ট পায় আৰু সিহঁতে তেতিয়া খোৱা বোৱা এৰি দিয়ে সেইকাৰণে এই কোকচাকি ভাইৰাছে সৃষ্টি কৰা ৰোগটোৰ নাম ৰখা হৈছে হেণ্ড ফুট এণ্ড মাউথ ডিজিজ কিন্তু লেখৰ কথাটো হ'ল যে এই ভাইৰাছৰ সংক্ৰমণ নাশ কৰিব পৰাকৈ এতিয়ালৈকে তেনেধৰণৰ কোনো ভেকচিন উপলব্ধ নহয় তাৰ উপৰিও চিকিৎসকে জনোৱা মতে এই ভাইৰাছৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব পৰাকৈ বিশেষ কোনো দৰৱ জাতীয় নাই কিন্তু তথাপি আমি চিন্তা কৰিবলগীয়াও নাই শিশুটিৰ ৰোগ প্ৰতিৰোধ ব্যৱস্থাই নিজেই প্ৰতিহত কৰাৰ ফলত সিহঁতে প্ৰায় 10 দিনমানৰ ভিতৰতে এই ভাইৰাছৰ সংক্ৰমণৰ পৰা আৰোগ্য লাভ কৰে কিন্তু যিবিলাক শিশুৰ ক্ষেত্ৰত ৰোগ প্ৰতিৰোধ ব্যৱস্থা যথেষ্ট দুৰ্বল দেখা যায় বা যিবিলাক শিশুৰ ক্ষেত্ৰত স্কিন যথেষ্ট দুৰ্বল হয় সেইবিলাকৰ ক্ষেত্ৰত কিন্তু এই সংক্ৰমণ যথেষ্ট ৰিক্সি হৈ পৰা দেখা যায় যেহেতু এই কোকচাকি ভাইৰাছৰ সংক্ৰমণ হ্ৰাস কৰিব পৰাকৈ আমাৰ হাতত কোনো ভেকচিন নাই তাৰ উপৰিও এই ৰোগটোৰ পৰা হাত সাৰিব পৰাকৈ আমাৰ হাতত কোনো চিকিৎসা পদ্ধতি বা দৰৱ জাতি নাই সেইকাৰণে আমি যথেষ্ট সাৱধান হ'ব লাগিব যাতে শিশুটিয়ে এই ভাইৰাছৰ সংক্ৰমণ কবলত নপৰে বন্ধুবোৰ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক দুটা বিশেষ ঘৰুৱা আৰু সহজ পদ্ধতি দিব খুজিছোঁ যি দুটা পদ্ধতি প্ৰয়োগ কৰি আপোনালোকে সংক্ৰমিত হোৱা শিশুটি কিছু পৰিমাণে আৰোগ্য লাভ কৰাত সহায় কৰিব পাৰে প্ৰথম কথাটো হ'ল সিহঁতক যিমান পাৰে সিমান পুষ্টিকৰ খাদ্য যোগান ধৰক যাতে সিহঁতৰ ৰোগ প্ৰতিৰোধ ব্যৱস্থাই সেই ভাইৰাছৰ সংক্ৰমণ প্ৰতিহত কৰিব পাৰে পুষ্টিকৰ খাদ্য যেনে ফল মূল সতেজ ফল মূল শাক পাচলি বা আন খাদ্য যিবিলাকে আমাক বিশেষভাৱে শক্তি যোগান ধৰে তেনেধৰণৰ খাদ্য সিহঁতক যোগান ধৰক আৰু সিহঁতক খাবলৈ পৰামৰ্শ দিয়ক দ্বিতীয়টো হ'ল মহানিমৰ পাত সিজোৱা পানীৰে সিহঁতক নিয়মীয়াকৈ গা ধুবলৈ দিয়ক যাতে সিহঁতৰ ছালত হোৱা সেই ফুহাবিলাকৰ পৰা সিহঁতে আৰোগ্য পায় ইয়া হ'ল মহানিম ইয়া এবিধ ঔষধীয় গছ বুলি জনা যায় আৰু এই মহানিমৰ পাতবিলাকত যথেষ্ট ঔষধীয় উপাদান সোমাই আছে বুলি জনা যায় আৰু এই ঔষধীয় উপাদানবিলাকে আমাক বিভিন্ন ৰোগৰ পৰা আমাক হাত সাৰি থকাত সহায় কৰে বিভিন্ন গৱেষণা পত্ৰত উল্লেখ কৰা অনুসৰি এই নিমপাতত থকা উপাদানবিলাক আমাৰ চৰ্ম ৰোগৰ ক্ষেত্ৰত যথেষ্ট উপকাৰী ইয়াত কিছুমান এণ্টিঅক্সিডেণ্ট সোমাই আছে তাৰ উপৰিও ইয়াত এণ্টিভাইৰেল প্ৰপাৰ্টিও আছে এণ্টিভাইৰেল প্ৰপাৰ্টি মানে হ'ল ইয়াত থকা উপাদানবিলাকে ভাইৰাছক ধ্বংস কৰাত সহায় কৰিব পাৰে আৰু কিছুমান গৱেষণা পত্ৰত উল্লেখ কৰিছে যে যেহেতু নিমপাতত এণ্টিভাইৰেল প্ৰপাৰ্টি আছে গতিকে এই কোকচাকি ভাইৰাছৰ সংক্ৰমণ হ্ৰাস কৰাৰ ক্ষেত্ৰতো যথেষ্ট সহায় কৰিব পাৰে গতিকে আপুনি নিমপাত সিজোৱা পানীৰে শিশুটিক যদি গা ধোৱাৰ অভ্যাস কৰে তেতিয়াহ'লে ইয়াৰ ছালত হোৱা ফুহাবিলাক সোনকালে শুকুৱাত হয়তো সহায় কৰিব পাৰে যি কি নহওক বন্ধুবৰ শংকিত হোৱাৰ কোনো কাৰণ নাই আপোনাৰ শিশুটিৰ ক্ষেত্ৰত যদি এইকেইটা লক্ষণ আপুনি দেখিছে তেতিয়াহ'লে পৰাপক্ষত আপুনি তাক কেইদিনমানলৈ বিদ্যালয়লৈ নপঠাব আপুনি তাক ঘৰতে পৰিচৰ্যা কৰি আৰোগ্য হোৱাত সহায় কৰক তাক পৰাপক্ষত আপুনি পুষ্টিকৰ খাদ্য যোগান ধৰক তাৰ উপৰিও আপুনি তাক নিমপাতৰ সিজোৱা পানীৰে গা ধোৱাৰ অভ্যাস কৰক যাতে সি সোনকালে আৰোগ্য লাভ কৰে বা ছালত হোৱা সেই ফুহাবিলাকৰ পৰা সি সোনকালে আৰোগ্য লাভ কৰে আৰু যদি তাৰ বেছিকৈ জ্বৰ হয় তাৰ যদি বেছিকৈ বিষ হয় বা বেছিকৈ ফুহা যদি হয় আপুনি পৰাপক্ষত প্ৰয়োজন হ'লে ডক্টৰৰ পৰামৰ্শ গ্ৰহণ কৰক With this, see you next.